মা মা মাত্ৰ এটা আখৰ আৰু এডাল মাত্ৰা, আৰু তাতেই লুকাই আছে সমগ্ৰ জগতৰ সৃষ্টিৰ সত্তা। মা, তুমিয়েই আমাৰ সৃষ্টি, তোমাৰ পৰাই পাওঁ আমি সম্পূৰ্ণ পৰিপুষ্টি। তোমাক চাই লাভ কৰোঁ সমগ্ৰ পৃথিৱী দেখাৰ আত্মসন্তুষ্টি। তুমিয়েই আমাৰ সকলোৰে মা। মা, যিয়ে পেটত হাজাৰটা গোৰ খায়ো মাৰক মৰম বুলি সহ্য কৰি আমাক জন্ম দিয়ে, সেয়াই আমাৰ সকলোৰে মা। মা, ভয় লাগিলে যাৰ আঙুলিকেইটাই আছিল আমাৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ, যাৰ বুকুখন আছিল আমাৰ আটাইতকৈ নিৰাপদ ঠাই, সেয়াই আমাৰ সকলোৰে মা। কিন্তু জানো কিয় কিছুমানৰ বাবেচোন বয়স হ'লে সেই নিৰাপদ ঠাইকণৰ প্ৰয়োজন নোহোৱা হৈ পৰিছে। বয়স হ'লেচোন তেওঁ নিৰাপত্তাৰ স্থান নহয়, কিছুমানৰ বাবে এক আপদৰ কাৰক হৈ পৰিছে। যোনে সন্তানক জীৱনত চকু মেলিবলৈ পেটত স্থান দিয়ে, তেওঁৱেই নিজ মৃত্যুৰ পূৰ্বে চকু মুদিবলৈ আনৰ ভেটিলৈ যাব লগা হৈ পৰিছে। এয়া কি নিয়ম? এয়া কোনে সৃষ্টি কৰিলে? নিজৰ সন্তান পৃথিৱীত থাকোঁতে কিয় মাতৃয়ে আনৰ আশ্ৰয়ত থাকিব লগা হৈ পৰিলে? সৰুৰে পৰা আমি কৰা হাজাৰটা ভুল মায়ে ক্ষমা কৰি দিব লাগে, কিন্তু বয়সীয়াল মাতৃয়ে কৰা এটা সৰু ভুল ক্ষমাৰ যোগ্য নহয়, আৰু শাস্তিৰ ৰূপে এক বিশেষ ঠাইলৈ পঠাই দিয়া হয়, যাৰ নাম বৃদ্ধাশ্ৰম। য'ত নিজ সন্তান, পো বোৱাৰী, নাতি নাতিনীৰ পৰা আঁতৰি থাকি অন্তৰত এটা গধুৰ বোজা, মৰালৈকে লৈ এটাই অপেক্ষাত থাকিব লাগে, কিজানিবা আজি মোক নিবলৈ আহেই। আন কিছুমানে আকৌ ঘৰতে বৃদ্ধাশ্ৰমৰ সকলো সুবিধা প্ৰদান কৰিছে। দুজন পুত্ৰ, দুগৰাকী বোৱাৰী মিলি মাকৰ সকলো দায়িত্ব সমানে দুভাগ কৰিছে। প্ৰকৃতাৰ্থত সেয়া দায়িত্ব নহয়, সেয়া হৈছে মানসিক নিৰ্যাতনহে। এবছৰত প্ৰতিটো মাহৰ প্ৰথম 15 দিন ডাঙৰ পুত্ৰ বোৱাৰীয়ে ওপৰত খুৱাব, পিছৰ 15 দিন সৰু পুত্ৰ বোৱাৰীয়ে তলত খুৱাব। ৱাহ, কি নিয়ম! আৰু যিদিনা 31 দিনীয়া মাহ পৰিব, সেইদিনা মাকে উপবাসে থাকিব, কাৰণ 31 নম্বৰ দিনটো নিয়মৰ বাহিৰত পৰিলেও উপায় নাই। এয়া আধুনিক নিয়ম। এয়া এতিয়া আধুনিক পুত্ৰ বোৱাৰীৰ লগত সেই পৌৰাণিক মাতৃৰ সম্বন্ধ। সময়ৰ লগত সমানে খোজ পেলাই আগবাঢ়িব নোৱাৰিলে বুলি আমি যাৰ ভৰি জোৰত এই পৃথিৱীৰ ওপৰত থিয় হৈ আছিলোঁ, তেওঁ ভৰিকেইটা ভাঙি পেলোৱা উচিত হ'ব জানো? হয়, ভৰিহাত মৰিয়াই নাভাঙিলেও হ'ব। আমাৰ কাৰ্য, আমাৰ ভাষাৰে সকলো ভাগি যায়ও। আহকচোন আমি এটা সংকল্প লওঁ, যাতে কোনো মাতৃৰ শেষ ঘৰ বৃদ্ধাশ্ৰম নহয়। আমাক যেতিয়া কোনো ভাড়া নোলোৱাকৈ 9 মাহ 10 দিন পেটত থাকিব দিছিল, আমি আমাৰ আধুনিক ঘৰখনত সেই পৌৰাণিক মাক অকণমান জেগা দিব নোৱাৰিমনে?